যিজনে পাপ কৰ্মত লিপ্ত থাকিব তেওঁ অটল নৰকলৈ গমন কৰিব আৰু যিজনে পাপ কৰ্মৰ পৰা বিৰত থাকিব তেওঁ মোৰ এই বৈকুণ্ঠ ধামত স্থান লাভ কৰিব। পৃথিৱীত কিছু লোকে ক্ষমতাৰ অধিকাৰী হৈ দুৰ্বল প্ৰাণীৰ ওপৰত নানা অত্যাচাৰ ব্যৱস্থা আৰম্ভ কৰিব লৈছে। গতিকে প্ৰভু ইয়াৰ এটি বৰ সোনকালে ইয়াৰ বাবে আৱশ্যক দেৱী জীৱমায়া। দেৱী জীৱমায়া তুমি যোৱা গোকুলৰ নন্দলতাৰ ঘৰত যশোদাৰ গৰ্ভত কন্যা সন্তান ৰূপে জন্মগ্ৰহণ কৰা আৰু ঠিক তাৰ আগতেই দৈৱকীৰ গৰ্ভত সপ্তম সন্তান ৰূপে যিটো সন্তান ঠাই ল'ব তাক তুমি হৰণ কৰি থোৱাগৈ ৰুমিৰ গৰ্ভ আৰু আমি নিজেই দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্মগ্ৰহণ কৰি নারায়ণ শত সহস্র প্রণিপাত আহা দেবলে কি প্রভু আজ তোমার কোন বিশেষ প্রয়োজন? নারায়ণ নারায়ণ আমার প্রয়োজন হয় নারদ সঁচাই আমি তো মহাভাগ্যবান। বাৰু কওকচোন প্ৰভু কিবা হেতু নিশ্চিত নাৰদৰ আজি বৰ প্ৰয়োজন? প্ৰভু কওক না কওক প্ৰভু। পৃথিৱীত পাপৰ মাত্ৰা ইমান প্ৰবলভাৱে বাঢ়িব লাগিছে যে তুমি আমাক সহায় কৰিব লাগিব। প্ৰভু আপোনাৰ কৰ্ম
এই নিখিল নাৰদে আপোনাক কৰিব পাৰোঁ যদি কিঞ্চিত মান সহায় তেতিয়া নিজকে বহু ধন্য মানিম প্ৰভু বাৰু কওকচোন কিবা দৰে আপোনাক মই কৰিম সহায় এইবৰে কি প্ৰভু কওঁ শুনা কওক প্ৰভু গোকুলৰ নন্দ ৰজাৰ ঘৰত যশোদাৰ গৰ্ভত কন্যা সন্তান ৰূপে জন্ম গ্ৰহণ কৰিব দেৱী আপোনাৰ আজ্ঞা শিৰগত কৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰকৈ নানপেক্ষী গুৰুতৰ কাৰ্য সাধনৰ বাবে আমি নিজকে কৰ্মৰি